মৰ্নিং গাইজ মই ভিডিঅ'টো ৰাতিপুৱা আৰম্ভ কৰিছোঁ আমি গৈ আছোঁ ফটামাটিলৈ তো গাইজ ইয়া আমাৰ আবুৰ ওলোৱা হোৱা নাই আবুৰ ওলোৱা হ'লে আমি যাম পিলপিলিত যাম আৰু টমটমত আৰু মই যেতিয়া মানে মোবাইল নতুন ল'ম তেতিয়া থাম্বনেল বনাব ধুনীয়াকৈ শিকিম মানে চবফালে মোৰ ভিডিঅ'গিলা ভাল হ'ব মানে এতিয়া আৰু যে গাইজ মোবাইলটোৱে কমজুৰি কি ক'ম আৰু এনেকৈ আৰু চিম্পুল কৰি ভিডিঅ' বনাই আপলোড দি আছোঁ আৰু আপোনালোকে মোক ইমান মৰম দিছে আৰু ছাপোৰ্ট কৰিছে মই ভবা নাছিলোঁ আপোনালোকৰ পৰা ইমান মৰম পাম বুলি আৰু চেষ্টা কৰিম এনেকৈ ভাল ভাল ভিডিঅ' দিবৰ কাৰণে আজি মানে এনেই চিম্পুল আৰু মই তাতে যাম ফটামাটিত সিটোৰে আবুৰ চাৰ্জত অলপমান থুলমূলকৈ দেখাবলৈ চেষ্টা কৰিম তো গাই চাই থাকিব এইয়া মনুৰ মানে পুৰা এক্সাইটেড একবাৰো যোৱা নাই না আজি মানে ফাৰ্ষ্ট টাইম যাব সেইকাৰণে আৰু তো গাইছ ইয়া মোৰ আটা বহুত হাতৰ কাম জানে কি ক'বা আৰু এক বাঁহৰ মানে যি কাম আছে গাইছ টোটেল জানে তো আটা থাকিব আৰু ঘৰ পোহৰা আমি যাম আটা থাকে তো গাইছ ইয়া আমি আহি পালোঁ ফটামাটি বজাৰত ইয়াতে কিবা এটা লৈ যাম দোকানত অলপমান ফটামাটিটো মানে দেখাই দি দিওঁ আপোনালোকক মই ক'ত আছোঁ তিনিআলিত আছোঁ দেই মই ইয়াতে দোকানত কিবা লৈ যাম পিছত আলহী ঘৰত যাম আৰু আমি আবু নলয় নেকি একো দোকানত আজি ৰবিবাৰৰ দোকানদাৰ কি বন্ধ থাকে নেকি আৰু বজাৰ কেতিয়া হয় ইয়াতে সোমবাৰ সপ্তাহিত মানে ইয়াত সোমবাৰেহে বজাৰ হয় এনে ৰবিবাৰত বন্ধই থাকে আৰু তো চকলেট লৈছোঁ মানে ফটামাটিত এই চকলেটটো আৰু মনু কি লৈছে মনু দেখাই দিয়া মনু কি লৈছা চকলেট নোলোৱা চকলেট এটা ল তো এয়া এইটো লৈছোঁ বলক তাতে আলহী ঘৰত গৈ দেখাম আইতা ঘৰত আহি পালোঁ আবু ঘৰত ফটামাটি বৰদুবি বুলি কয় এইখিনি গাঁওখন আৰু গাঁওখনৰ নাম এইয়া তো নোলোৱা মোৰ লাজ লাগে দুইজনে যাম ফাৰ্ষ্ট টাইম আহিছোঁ গাইজ বহুত ভাল লাগছে আৰু এইফালে তো গাইছ ইয়াৰ চাৰ্জাৰটো চলি আছে না সেই ইয়াত ডনত যি টকা দি আছে নহয় এই টকাৰ লগত আইতা আৰু কি সাগৰ পাৰ হৈ মানে স্বৰ্গলৈ যাব সেইকাৰণে ইয়াত মানে সকলো যোনে যি পায় দিয়ে ময়ো যাম দিব কাৰণে আইতা মই ইয়াৰ পৰাই প্ৰণাম কৰিলোঁ গাইছ আৰু ইয়া মানে লিবিৰিয়া হাতৰ লগতহে মানে টকাটো দিব লাগে তো মৰা মানুহ দান কৰা দি দিলোঁ গাইছ ইয়া মোৰ আটা হয় মানে মোৰ দেউতাৰ মামা এইয়া তো গাইছ মই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ বেছি দীঘলীয়া নকৰোঁ আজিৰ ভিডিঅ'টো এনেই আৰু চিম্পুল ইয়া মোৰ দেউতাৰ মামী মই ইয়াৰ পৰাই প্ৰণাম কৰিলোঁ নেক্সট ভিডিঅ' মোৰ অতি সোনকালে খুবেই বেছি ধামাকাদাৰ ভিডিঅ' আহি আছে গাইছ মোৰ ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব তো সকলো ভালকৈ থাকক সুস্থ থাকক চেভ থাকক তো টাটা